আসাম ফেশ্বন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজি কেইবাজোৰো পিওৰ নুনি কটনৰ মেখেলা চাদৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কেইবাটাও কালাৰত আনিছোঁ কাপোৰ কেইযোৰ আৰু এই কাপোৰ কেইযোৰ হৈছে একেবাৰে টপ কোৱালিটিৰ হয় নুনি কটনৰ কোৱালিটি কেইবাটাও থাকে কিন্তু এইটো আটাইতকৈ সফট আৰু ভাল কোৱালিটিটো হয় আৰু কালাৰ কেইবাটাতো আনিছোঁ আপোনালোকে চাই ল'ব যদিহে আপোনালোকৰ ভাল লাগে তেনেহ'লে হোৱাটছআপ কৰিব হোৱাটছআপ কৰি আপোনালোকে কাপোৰ কেইযোৰ নিজৰ ঘৰৰ এড্ৰেছত বুক কৰিব পাৰিব চাওকচোন কালাৰ কেইটা কিমান ধুনীয়া প্ৰত্যেকটো কালাৰতে যথেষ্ট চাইন আছে আৰু প্ৰত্যেকযোৰ কাপোৰে বেলেগ বেলেগ সাইড পাৰি এভেইলেবল আছে ব্লাউজ পিস মেখেলা সুন্দৰ গোটেই কেইযোৰ হৈছে হাতে বোৱা খুব সুন্দৰ কালাৰ হয় এটো আপোনালোকে মন কৰিব গোটেই কাপোৰযোৰ যথেষ্ট সফট হয় আৰু ইয়াৰ মেখেলাখন যথেষ্ট আহল বহল গোটেই কেইযোৰ কাপোৰৰে মেখেলা যথেষ্ট আহল বহল ইয়াত গোটেই চাদৰখনতে এনেদৰে বুটা আছে এয়া হৈছে সাইড পাৰি খুব সুন্দৰ এটা কালাৰ এটো আৰু মেখেলা হৈছে এখন কাপোৰযোৰত সাইন এটা আছে খুব ধুনীয়া এটা সাইন আছে আন এযোৰ কাপোৰ হৈছে এইযোৰ হৈছে পিওৰ নুনি কটনৰ বকেট ডিজাইন হয় কাপোৰযোৰ আপুনি মন কৰিব এইযোৰ সম্পূৰ্ণ বকেট ডিজাইনত আছে ইয়াত মিনা কৰা আছে ইয়েলো কালাৰত মিনা কৰা আছে কাপোৰযোৰ খুবেই ধুনীয়া আৰু এয়া দেখিছে সাইড পাৰি আৰু এইখন হৈছে মেখেলাখন ডিজাইনটো খুব মৰম লগা এয়া হৈছে ব্লাউজ পিস আৰু আন এযোৰ বকেট ডিজাইনৰ কাপোৰ হৈছে এইযোৰ কালাৰটো খুবেই ধুনীয়া এটা আনকমন কালাৰ হয় এয়া খুব ব্ৰাইটনেছটো খুবেই বেছি চাওকচোন চাদৰখন এইখন আৰু ইয়াত হৈছে সাইড পাৰি এয়া আৰু এইখন মেখেলাখন এয়া ব্লাউজ পিস আৰু আন এযোৰ কাপোৰ হৈছে এইযোৰ পিংক কালাৰত খুবেই ধুনীয়া ইয়াত এয়া ডাৰ্ক গ্ৰীন কালাৰত বুটা আছে যদিও ব্লেক দেখা হৈছে ডাৰ্ক গ্ৰীন কালাৰত বুটা আছে আৰু ইয়াত লগতে ৰেড কালাৰ কাপোৰযোৰ খুব ধুনীয়া আহল বহল আৰু একেবাৰে টপ কোৱালিটিৰ হয় এইয়া বুটাখিনিও মৰম লগা এয়া হৈছে মেখেলা আৰু এইটো হৈছে ব্লাউজ পিস আনটা লাইট কালাৰ বেবি পিংক কালাৰ খুব সুন্দৰ এযোৰ কাপোৰ আপোনালোকক অলপমান ভিডিও ইয়াত দেখাই দিলো গোটেই গাতে বুটা আছে এয়া এই কাপোৰ কেইযোৰ ফিনিশিংটো খুবেই ধুনীয়া এয়া চাওকচোন ফিনিশিংটো আৰু এইখন হৈছে মেখেলাখন এয়া সাইড পাৰি লগত আছে ব্লাউজ পিস গতিকে আপোনালোকক প্ৰয়োজন হলে আপোনালোকে হোৱাটছআপ কৰিব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ